নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জব সাবজেক্ট চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজিৰ দিনটোত আপোনালোকৰ কাৰণে আহিছে দুটা ভাল খবৰ। NHM ফালৰ পৰা 872টা নতুন ভ্যাকেন্সি মুকলি হৈছে। লগতে যিসকল বন্ধু বান্ধৱীয়ে এপেক্স বেংকৰ ফালৰ পৰা মুকলি হোৱা 100টা এছিষ্টেণ্ট পোষ্টত আবেদন কৰিছিলে, ইয়াৰে ভাল খবৰ আহিছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা যিকেইটা পদ মুকলি হৈছে 872টা পদত এই পদখিনিত সকলো বন্ধু বান্ধৱীয়ে আবেদন কৰিব নোৱাৰিব। ইয়াতে আপোনালোকে যদি আগ্ৰহী হয় আপোনালোকে চাই যাব। ইয়াতে প্ৰথমতে ডেণ্টেল সাৰ্জনৰ পদ মুকলি হৈছে 33টা আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন BDS ডিগ্ৰী বিচাৰিছে আৰু বয়সৰ সময়সীমা 45 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে 2 নম্বৰত ANMৰ পদ মুকলি হৈছে 106টা, 3 নম্বৰত ষ্টাফ নাৰ্ছৰ পদ মুকলি হৈছে 67টা, 4 নম্বৰত সাইকিয়াট্ৰিষ্ট নাৰ্ছৰ পদ মুকলি হৈছে 23টা, 5 নম্বৰত কমিউনিটি নাৰ্ছৰ পদ মুকলি হৈছে 22টা, লেবৰেটৰী টেকনিচিয়ানৰ পদ মুকলি হৈছে 124টা, ফাৰ্মাচিষ্টৰ পদ মুকলি হৈছে 111টা, ৰেডিঅ'গ্ৰাফাৰৰ পদ মুকলি হৈছে 9টা। এনেকৈ পদবিলাক ভাগ কৰি দিয়া হৈছে। আপোনালোকে যদি আগ্ৰহী হয় ডিটেইলছ এডভাৰটাইজমেণ্টটো আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত যাই আপোনালোকে চাই ল'ব পাৰে। লগতে এই পদকেইটাৰ কাৰণে আবেদন কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনালোকে পাব। ইয়াতে যিটো আপোনালোকৰ লাষ্ট ডেট ৰাখিছে 22/8/2022লৈকে ৰাখিছে আৰু যিটো আপোনালোকৰ ইয়াতে ৱেবছাইট ৰাখিছে সেইটো হ'ল nhm.assam.gov.in। ইয়াতে ভিজিট কৰি আপোনালোকে সবিশেষ চাই লৈ আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংকটো পাব। মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ এপেক্স বেংকৰ যিটো পদ আহিছিলে 100টা, ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। আৰু ইয়াৰে যিটো পদ আছিলে 100টা পদ আছিলে ইয়াৰে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে। ইয়াৰ ৰিটেন টেষ্টৰ কাৰণে ইয়াৰে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 7 আগষ্ট 2022 অনুষ্ঠিত হ'ব আৰু ইয়াতে যিটো এক্সামিনেশ্যন হ'ব সেইটো অফলাইনৰ মাধ্যমত হ'ব আৰু এডমিট কাৰ্ডটো আপোনালোকে 2 আগষ্ট 2022 পৰা অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰাৰ কাৰণে লিংকটো দিয়া আছে, আপোনালোকে চেক কৰি চাব পাৰে আৰু আপোনালোকে এক্সামিনেশ্যন ন'টিছখন আপোনালোকে ক্লিক কৰি চাব পাৰিব। ইয়াৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থাকিব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।